নমস্কাৰ ওনা জেপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত 15-16 দিনৰ মূৰত আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকক জনোৱা হোৱা নাইকিয়া আমাৰ পৰিয়ালৰে আইতা এগৰাকী ঢুকালে শংকৰদেৱৰ তিথিৰ পাছদিনাখনে। সেইকাৰণে এইকেইদিন ভিডিঅ' কৰা নহ'ল আৰু সকাম নিকাম এইবিলাকতে গ'ল। ঘৰৰ কাম বন জানিয়ে মানুহ এজন ঢুকালে বুলি ক'লে কেনেকুৱা হয় আৰু চবৰে মনবিলাকো ভাল নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। মই তিলনি দিনাখন অকণমান এনেকৈ কৰিছিলোঁ আৰু কিন্তু মোৰ দিবলৈ মন নগ'ল। কিনো দিম, কেনেকৈ কি বুলি দিম, সেইকাৰণে দিয়া নহ'ল। মুখত কিবা এটা লাগি আছে, সেইকাৰণে দিয়া নহ'ল। তো আজি 15 দিনৰ মূৰত আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। যোৱাকালি মই নানুৰ স্কুলতে শংকৰদেৱৰ তিথি পাতা তাৰে অকণ ভিডিঅ' কৰি থৈছিলোঁ, সেইটোকে দিছিলোঁ। আজিৰ পৰা আকৌ নতুনকৈ ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক দেখাই থাকিম। আজিৰ পৰা কণ্টিনিউ ভিডিঅ' কৰিম, আকৌ ভ্লগ দিম। তো আমাৰ ঘৰত মানুহ আছে, কোন কোন আছে, ঢেৰ মানুহ আছে, আপোনালোকক দেখাম। আপোনালোকে চিনি পাবই, আগত মই ভিডিঅ'ত দেখাইছোঁ। ব'লক ভিতৰলৈ যাওঁ। পূৰা উৎপাত কৰি আছে, ব'লক ভিতৰলৈ যাওঁ, আপোনালোকক দেখাম কোন আছে। আপোনালোকে চিনি পায়, আগতে দেখি থকা ভিডিঅ'ত দেখিছে মোৰ। এয়া বাবাই ভাত খাই আছে গৰমত, এফালে ফেন লগাই লৈছে, এফালে ভাত। এতিয়া ভিতৰলৈ যাওঁ ব'লক। কি কৰি আছে? ক'ত গ'লি হঁত? ইয়াত আছিলে এইমাত্ৰ। মই বিচনা চিচনা পাৰি থৈ গৈছিলোঁ, দেখিছে? এইজনী এজনী গৰমত দেখিছে কি কৰি ফুৰিছে। আৰু এইজনী এজনী, এই দুইজনী মিলি এতিয়া আপোনালোকে অকণ অকণ গম পাইছে চাগে কোন আছে আমাৰ ঘৰত। তো এই দুজনী, পাত কৰি দিওঁতে একদম তামোল মানে তামোল পাণ। এগৰাকী সেইফালে শুইছে, পূৰা শুইছে। ঘূৰি আহিলেগৈ অলপ দেৰি, ভাত পানী খাই শুইছে। আৰু আপোনালোকক দেখাম এতিয়া। আপোনালোকক যে কৈ আছিলোঁ ভিডিঅ'ত, এতিয়া যে কৈছোঁ যে আপোনালোকে চিনি পাবই, দেখিছে আগতে। এইজনী মা আহিছে, মায়ে সকামলৈ বুলিয়ে আহিছিলে। আজি কেইদিনমান হ'ল অহা, সেইকাৰণে এতিয়া হ'ল অহা কেইদিনমান ইয়াত থকা। মই ভিডিঅ' কৰাই নাই। মায়ে কৈছে তই ব্লগ চলগ কৰিবলৈ এৰিলি নে কি? মই বোলো নহয়, আজি এটা আৰম্ভ কৰিম ৰ নতুনকৈ। মনবিলাকে ভাল হৈ থকা নাই নহয় চবৰে, আৰু পৰিয়ালত মানুহ চানুহ ঢুকাইছে, কি ভিডিঅ' কৰি থাকিব। মই তিলনি যে অকণ ভিডিঅ' কৰিছিলোঁ, হ'লেও মোৰ দিবলৈ ভাল নালাগিলে। আৰু এই দুইজনী দিনটো ঘূৰাই থাকে, ঘৰ পূৰা ফালি থাকে, ঘৰ পূৰা ফালি থাকে। অঁ চব আছেহি। কৈ যাবা। এতিয়া কাম বনবিলাক কৰি মেলি আজৰি হ'লোঁ আৰু। মাহী এটাই সেয়া ভাত খাবলৈ লৈছে, মই খালোঁ। কবিতা গৰমত কি কৰিব, উপায় নাই আৰু। পূৰা ফেন চলিছে ওপৰত, আৰু এইফালে তলত মানুহৰ গৰমত মানে থাকিব পৰা নাইকিয়া। ইমান গৰম পৰিছে, কি হ'ব? গৰমত ঘামচি চামুচি উঠি অৱস্থা নাই। দুইজনীয়ে বিচনাবিলাক পাৰি মেলি ল'লোঁ। মই কাপোৰ কানি ধুই মেলি ৰাতিপুৱা যে কৈছিলোঁ পাছত লগ পাম বুলি, সেয়া এতিয়া একেবাৰে ৰাতি যিটো নহত ভিডিঅ' কৰি অহাৰ পাছত কামত লাগিলোঁ। আজি আমাৰ এই ওপৰৰ এইবিলাক খুলি পেলালোঁ, গোটেই পূৰা নিগনি হৈ গৈছিলে জানানে। আগৰ মানে আমাৰ পুৰণা ঘৰটোৰ এই ছাইডতে ভঁৰালটো আছিলে, ছাইডত ভঁৰালটো থকাৰ কাৰণে মানে গোটেই নিগনি এনেকৈ বাটামে সোমাই গ'ল গোটেই। এইফালে আহি গ'ল যেতিয়া টিপালবোৰ ওপৰত দি দিয়া হৈছিলে, এতিয়া আঁতৰাই দিলোঁ, নহ'লে বহুত দিগদাৰ হৈছিলে। গোটেই নিগনি মানে চাৰিওফালে। কি হ'ল? এয়া দেখিছে, পাকঘৰৰ বস্তু আনি পেলাই আগফাল পোৱালোহি, আগফালৰ ৰুমত শোৱা ৰুম পোৱালোহি, চব চেদেলি ভেদেলি হৈ আছে বস্তু। নিগনি সোমাই যোৱাৰ কাৰণে মানে এইফালেও গোটেই নিগনি আহে, চব কুটে। টেমা যে সাফৰ কিমান কুটিলে হিচাপ নাই। যিটোলৈ কামত লাগি আছে, দুইটাই মিলি পেলাই এইবোৰ চব খুলি পেলালোঁ। খুলি পেলাই এইবিলাক চাফা তাফা কৰি পেলাই এতিয়া ভাবিছোঁ এইখিনিত মানে এনেকৈ ডাইনিং চাইনিং থৈ পেলাই সেই পাকঘৰটো সেইফালে লৈ যাম, আৰু এইবোৰ মুকলি কৰি দিম মানে অলপমান। আমাৰ ঘৰটোত জাজ বেছি বস্তুৰ কাৰণে, আৰু ঘৰকেইটা যিহেতু সৰু সৰু বস্তুৰ কাৰণে জাজ বেছি হৈ যায়। এয়া যিটোলৈ মই লাগি আছোঁ, ৰূপ নেচাব, আমাৰ চবৰে ৰূপ অৱস্থা মানে বেয়া। আৰু এইফালে ভাতো বনাই আছোঁ, নেভাবিব আকৌ ইমান লেতেৰা মাজত ভাত বনাই আছোঁ বুলি। এইবিলাক চাফা তাফা কৰি মেলি লৈ পেলাই তাৰপিছত ভাত বনাই আছোঁ। আজিয়ে লাষ্ট এইফালে ভাত বনাম, আৰু কাইলৈ পৰা এইফালে দেখিব। আৰু এতিয়া কালাৰ কৰি দিমহি আনি পেলাই। কালাৰ মানে কি, চূণ মাৰি দিম, আগৰো চূণ মাৰি থোৱা আছিলে। চূণ মাৰি দিলে তেতিয়া চাফা হৈ যাব। এইবিলাক সলাই মেলি লওঁ ৰ'ব, তাৰপাছত লগ পাই আছোঁ নে কি কোৱা? চাফা কৰি আছোঁ। বস্তুবিলাক মানে লেতেৰা হৈ থাকিলে মোৰ মনটো বৰ দুখ লাগে, বৰ কষ্টৰে লোৱা। যিকেইটা দৰমহা পাওঁ তাৰ পৰা যেনেকৈ পাওঁ
ইনষ্টলমেণ্টত লৈ ঘৰখনৰ প্ৰতিটো বস্তু লৈছোঁ। সেইটো কাৰণে অকণমান বেয়া হৈ গ'লে মোৰ মনটো বৰ দুখ লাগে। সেইটো কাৰণে নিজেই যেতিয়া সময় পাওঁ অকণমান চাফা কৰোঁ। মই নকৰোঁ নেকি? তুমিও কৰা। সেইটোৱে দুইটাই মিলি পেলাই কৰোঁ আৰু মানে আমি বহুত কষ্ট কৰি পেলাই লোৱা এইবিলাক বস্তু এটা এটাকৈ গোটাই যিখিনি লাগতিয়াল বস্তু। চ' আৰু এইফালে দেখিছেনে গোটেই এইবোৰ যে খুলি দিলোঁ, এইবিলাক গোটেই পাছফালে দমাই থৈ দিছোঁ। এইবিলাক কাইলৈহে কৰিম আৰু বিশেষকৈ এতিয়া মানে কি মাইক্ৰ'ভেনটো আৰু মাইক্ৰ'ভেন নহয় চৰি OTG আৰু এই হিটাৰটোৰ কাৰণে মানে এইখিনিতে বৰ্ড দুখন বহাই দিম আৰু তেতিয়া হৈ যাব, সুবিধা হ'ব। নহ'লে এনেই মানে ইটো প্লাগৰ পৰা সিটো প্লাগলৈ খুলি থাকিব লাগে মটৰৰ কাৰণেও, সেইবোৰ গোটেইখন চেদেলি ভেদেলি হৈ আছে। সেইটো এইফালে নিব লাগিব ন, চকাহে আছে নি লৈছোঁ। ত' কাম চাম কৰি লওঁ, একেবাৰে শেষত লগ পাম দেই, দেখাম তাৰপাছত কেনেকুৱা হৈছে। ফাইনেলটো কাইলৈহে হ'ব, চব যেতিয়া কাৰেণ্টৰ কামকেইটা কৰি দিবহি তেতিয়া। ত' ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই এইটো ভিডিঅ' কালিলৈকে কণ্টিনিউ কৰিম, চাই থাকিব। ভাতত বনাই আছোঁ আজি মাছ আৰু এয়া মাছ বিলাহী এনেকৈ বনাই। অঁ মাছ আৰু বিলাহী এনেকৈ বনাম আৰু ভাত বনাই দিলোঁ। বনাই ল'ম, মাহঁত আছে যিহেতু। অৱস্থা নাই, মূৰে চূৰে গোটেইখন ধূলি চুলি। কলিনটো আছিলে বহুত দিন ভিডিঅ' দিয়াই নাই, কৈছোঁ মই মানুহ ঢুকাইছিলে যে সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাইকিয়া। যিটোলৈ কৈ আছে কি হ'ল চব এৰি দিলা নেকি? মায়েও কালি কৈ আছে যে ব্লগ শ্লগ নকৰা হ'লি নেকি? কৰিম ৰ, মনবোৰ স্থিৰ হৈ থাকিলে মানুহৰ কামতো স্থিৰ নাহে নহয়, সেইকাৰণে তো এতিয়া কৰিম আৰু অকণমান চাফ চিকুণবিলাক কৰি লওঁ। গোটেই মানে এই দুজনী এখন বেলেগে মেল পাতিছে মানে। এনেও সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ চেডেল ভেদেল থাকে, খেলি মেলি ভালেই পায় নহয়। গোটেই বাচন বৰ্তন এইবিলাক লৈ পেলাই পূৰা খেলাত লাগিছে দুইজনী। কি কৰিব কি চ' আজি নেক্সট ডে, কালি মানে চব কৰি মেলি থৈ দিলোঁ আৰু আজি ৰাতিপুৱা আহি ইলেক্ট্ৰিচিয়ানজনে বৰ্ড দুখন বহাই থৈ গ'লহি। চ' এতিয়া আইতাহঁতৰ ৰুমটো অকণমান সাল সলনি কৰি দিলোঁ। এই ড্ৰেছিংখন সেই চুকটোত আছিলে, চোফা থকা চুকটোত, এতিয়া মই ড্ৰেছিংখন সেই বিচনা দুখনৰ মাজলৈ নি দিলোঁ আৰু সৰু চোফা দুখন এনেকৈ বিচনাৰ ছাইডত দি দিলোঁ, কোনোবা আহিলে মেলিলে বহিব পাৰিব আৰু এইখন এনেকৈ এইখিনিতে থৈ দিছোঁ। আইতাহঁতৰ ৰুমৰ পৰা এনেকৈ চিধা গৈ পেলাই পাকঘৰটো পায় আমাৰ। তো পাকঘৰটো মই সলাই দিলোঁ অলপমান, এতিয়া ছাইডতে ট্ৰাংকটো ৰাখি দিলোঁ এনেকৈ দৰজাখনৰ ছাইডতে জেগাটো। তাত ডাঙৰ ডাঙৰ চচবিলাক ৰাখিছোঁ যিবিলাক সৰহ মানুহ হ'লে ব্যৱহাৰ হয়। আৰু এইফালে শ্ব'কেছটোত এনেকৈ এইবিলাক চব টেমা টুমলিবিলাক থৈ দিছোঁ আৰু এইফালে বাচনৰ ষ্টেণ্ডডাল আৰু সৰু ডাইনিংখন এনেকৈ ইয়াতে থৈ দিছোঁ, পানী বটল চানী বটল দি পেলাই। এইফালেতো বেচিনটো আৰু এইখন মাজতে ডাইনিংখন, এইখন ডাঙৰ ডাইনিংখন ইয়াত দি দিলোঁ আৰু ফ্ৰিজটোৱে ৱাশ্বিং মেচিনটোৱে এইফালে লৈ আহিলোঁ। ফ্ৰিজটোৱে ৱাশ্বিং মেচিনটোৱে ছাইডত দি দিলোঁহি আনি পেলাই আৰু এনেকৈ OTG এনেকৈ দিলোঁ। মানে কি হয়, পাৰ্টিশ্যন দিয়া কথা আছিলে, কিন্তু পাৰ্টিশ্যনখন মানে আমি এতিয়া নিদিওঁ, একেবাৰে পাকাই দিম বুলি ভাবিছোঁ। সেইকাৰণে কেইদিনমান ৰৈ পেলাই এই ষ্টেণ্ডডালৰ এনেকৈ সন্মুখৰ পৰা পাৰ্টিশ্যন এখন দি দিম। চ' পাকঘৰ গেছটো ওচৰখিনি এনেকৈ কৰি দিলোঁ। কেনেকুৱা লাগিছে ক'ব। ইমানটো আৰু একো কৰিব নোৱাৰোঁ বৰ বেছিকৈ, কিন্তু যিখিনি সাধ্য অনুসাৰে পাৰি সেইখিনি কৰিলোঁ। আৰু এতিয়া মানে কি তেল চিটাৰ কি নপৰে আৰু তাত মানে, তেতিয়া চাফা কৰি দিলে চাফা হৈ থাকিব। ষ্ট'ভ সেনেকৈ ইয়াত থৈ দিছোঁ আৰু এনেকৈ। আৰু ইয়াত পৰ্দা লগাই দিম বুলি ভাবিছিলোঁ, তাকে কি কৰোঁ জানো। কাটি মেলি থৈছোঁ, চিলাবলৈ আছে, চিলাই পেলাই কৰিব লাগিব আৰু চিলাম। আৰু মেচিনটো অকণমান আমাৰ বেয়া হৈ আছে, হাতেদিয়ে চিলাব লাগিব চাগে। চ' এনেকৈ কৰি দিলোঁ। আপোনালোকে কেনেকুৱা লাগিছে ক'ব, এইকণ জেগাকণ কেনেকুৱা লাগিছে ক'ব। সেনেকৈ কৰি দিছোঁ। এইফালেও লগাম বুলি ভাবিছিলোঁ, কালাৰো কৰিব লাগিব। কালাৰ মানে কি, আমি চূণ দি থোৱা আছিলে ইয়াত, আকৌ চূণেই দি দিম। এই ৱালখন যেতিয়া দিম, এই ষ্টেণ্ডডালৰ এইখিনিৰ পৰা যেতিয়া ৱালখন, এইখিনিৰ পৰা যেতিয়া এনেকৈ ৱালখন দিম, তেতিয়া সেই কালাৰ চালাৰ আকৌ ধুনীয়াকৈ কৰি দিম। এনেকৈ আমাৰ বাহিৰৰ ৰুমৰ ফালৰ পৰা আহিলে এনেকুৱা দেখা পায়। এতিয়া বহুত মুকলি হৈ গ'ল আৰু পূৰা মুকলি হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব। কালিৰে পৰা লাগিছে আৰু এইবিলাক খুলি দিলোঁ, চব খুলি দিলোঁ। আৰু আমাৰ ৰুমকেইটা এনেকৈ চিধাকৈ, সেইটো একেবাৰে লাষ্টৰটো আমাৰ ৰুম, মাজৰটো আইতাহঁতৰ ৰুম, তাৰ ছাইডতে এইটো পাকঘৰ। আৰু পাকঘৰটোতো আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁৱেই। তো
তো পাকঘৰটোৰ পৰা এনেকৈ আকৌ ঘূৰি দিলে তাৰমানে আমাৰ পুৰণা ঘৰটোৰ দৰ্জাখন। তো ইফালেদি এনেকৈ পৰ্দাখন সৰু এনেই নেটৰ পৰ্দা এখন দি থৈছোঁ। ইয়াতে এইবিলাক এক্সট্ৰা চকী আছিলে, এইবিলাক এক্সট্ৰা চকীখিনি ইয়াতে থৈ দিছোঁ এনেকৈ ছাইডতে। সেইটো ৰুমত আমাৰ ষ্ট'ৰ ৰুম নিচিনাহে হৈ আছে বৰ্তমান, মানে কাপোৰ চাপোৰ মেলো, আলনা চালনা আছে এনেকৈ বৰষুণ চৰষুণ দিলে। আৰু ইয়াত এইকেইখন কি কৰিলোঁ, বিচনা কেইখন এনেকৈ দি দিলোঁ, আলনা এডালো দি দিছোঁ। কোনোবা আহিলে মেলিলে শুবও পাৰিব, মানে মাহীহঁত চাহীহঁত চব একেলগে আহিলে আমাৰ শুবলৈ দিগদাৰ নহয় আৰু। এইফালে ইয়াত এনেকৈ 3খন বিচনা দি দিলোঁ। এইফালে ইনভাৰ্টাৰকেইটা আছে, সেইটো ইগন'ৰ কৰিব। এটা ইনভাৰ্টাৰ বেটেৰীটো চেঞ্জ কৰিবৰ কাৰণে দিয়া হৈছে, এটা নৰ্মেল টেম্পৰেৰী কাৰণে চলিবৰ কাৰণে আমাক এটা দি থৈছে, সেইটোৱে চলি আছে, এনেকৈ খুলি থোৱা আছে সেইকাৰণে। তো এইফালে এনেকৈ ওলাই আহিলে মানে আপোনাক দেখাইছোঁ, এইখন আমাৰ বাৰাণ্ডাখন হয়। বাৰাণ্ডাখনৰ পৰা এনেকৈ আকৌ এইফালে পুৰণা ঘৰটো, এইয়া এনেকৈ থৈছোঁ। আৰু বৰ্তমান মই গা ধুই আহিলোঁ, যিটোলৈকে গা ধোৱাই নাই, সি আগফালে এইবিলাক সাৰি আছে। এইখিনি মই এৰি থৈ গ'লোগৈ আৰু সি সাৰি আছে, কেনেকৈ গ'লগৈ জানো সাৰি সেইটো সেই চুকত হেৰিটো সাৰি আছে। সেইবিলাক আজি পূৰা মানে চাফা কৰি আছোঁ আৰু। চ' এই দুদিনৰ ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম মই এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।